Hello viewers, welcome to Sikha's Creation. আজি এটি অন্য বিষয় মই আপোনালোকৰ বাবে লৈ আহিছো। সৰস্বতী পূজা সমাগত সকলোৱে জানে মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চমী তিথিত পালন কৰা হয় এই সৰস্বতী পূজা। বহুতে এই তিথিক বিদ্যা পঞ্চমী বুলিও কয়। এই সৰস্বতী পূজা বিশেষকৈ বিদ্যাৰ লগত জড়িত ব্যক্তিসকলে আসলতে পালন কৰিবই লাগে আৰু আমাৰ জীৱনৰ প্ৰতিটো খোজতেই আমি নতুন নতুন বিদ্যা শিকিবলৈ পাওঁ। গতিকে আসলতে সকলোৱে এই পূজা পালন কৰক আৰু সকলোৱে হালধীয়া বা বগা বস্ত্ৰ আৰু প্ৰসাদেৰে সৰস্বতী মাক পূজা কৰক আৰু সৰস্বতী মায়ে খুব ধুনীয়াকৈ থাকিও ভাল পাইছিলে। গতিকে আপোনালোকে ফট বা খাৰু এনেকুৱা ধৰণৰ বস্তু সৰস্বতী মাক দি পূজা কৰিব পাৰে, নিশ্চয় সুফল লাভ কৰিব। তাৰ উপৰিও ৰাশি অনুযায়ী আপোনালোকে কেনেদৰে সৰস্বতী মাক পূজা কৰিলে 100% সফলতা লাভ কৰিব পাৰিব সেই বিষয়ে মই আজি আপোনালোকক ক'বলৈ লৈছো। প্ৰথমে মই আপোনালোকক ক'বলৈ লৈছো ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী কবচ পাঠ কৰক। যিকোনো পূজাৰ বস্তু পোৱা দোকানতে আপোনালোকে পাব। সৰস্বতী কবচখন আপোনালোকে পাঠ কৰক। আপোনালোকৰ বুদ্ধি প্ৰাপ্তি হ'ব, লগতে ধ্যান আৰু একাগ্ৰতাও বৃদ্ধি পাব। এইবাৰ আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী মাক বগা চন্দনৰ ফোট দিয়ক, লগতে বগা ফুলো সৰস্বতী মাক অৰ্পণ কৰক। বিদ্যাৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকৰ সমাধান হ'ব, লগতে কৰ্মতো বাধা দূৰ হ'ব। এইবাৰ আহিছো মিথুন ৰাশিলৈ। আপোনাৰ যদি মিথুন ৰাশি তেনেহ'লে আপুনি সৰস্বতী পূজাৰ দিনা হালধীয়া ৰঙৰ বস্ত্ৰ পকেটত ৰাখক আৰু সৰস্বতী মাক হালধীয়া ৰঙৰ খাৰু দিয়ক। লিখাৰ লগত জড়িত সমস্যাৰ আপোনাৰ সমাধান হ'ব। ধৰক আপুনি যদি খুব খৰকৈ লিখিব নোৱাৰে, লিখি আপুনি বেয়া পায়, সেই সমস্যা আপোনাৰ দূৰ হ'ব। লগতে শুনিও যদি আপুনি বেয়া পায়, শিক্ষকে শ্ৰেণীত পঢ়াই থাকোঁতে আপুনি যদি শুনি বেয়া পায়, সেই সমস্যাও আপোনাৰ দূৰ হ'ব। এইবাৰ আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী মাক পায়স, গাখীৰ, দৈ আৰু পঞ্চামৃত প্ৰসাদত দিয়ক, লগতে ঘিউৰ চাকি জ্বলাব। সৰস্বতী পূজাৰ দিনা আপুনি মিঠাতেলৰ চাকি নজ্বলাব। এনে কৰিলে আপোনাৰ মন শক্তিশালী হ'ব আৰু শৰীৰো শক্তিশালী হ'ব। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা গায়ত্ৰী মন্ত্ৰ জপ কৰক, লগতে সূৰ্য দেৱতাক জল দিব। এনে কৰিলে আপোনাৰ বিদ্যাত সকলো বাধা দূৰ হ'ব। লগতে উচ্চ শিক্ষাৰ বাবে যদি আপুনি বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিলে, সেয়াও দিঠকত পৰিণত হ'ব। এইবাৰ আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে দুখীয়াজনক হালধীয়া আৰু বগা ৰঙৰ বস্তু দান দিয়ক। বস্ত্ৰ বা প্ৰসাদ, যিকোনো ফল মূলেই হওক, মিঠাই হওক বা বস্ত্ৰও আপোনালোকে দান দিব পাৰে। এনে কৰিলে আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। এইবাৰ আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে বগা ৰঙৰ বস্তু ব্ৰাহ্মণক দান দিয়ক। যিকোনো বগা ৰঙৰ বস্তু দান দিব পাৰে, কিন্তু চাব আপোনাৰ দানত যাতে চাউল আৰু চেনি থাকেই। গতিকে আপুনি অকল চাউল আৰু চেনিও দান দিব পাৰে। লগতে সৰস্বতী পূজাৰ দিনা আপুনি শনি মন্দিৰ যাওক আৰু 30 জানুৱাৰী বৃহস্পতিবাৰ, সেইদিনা আপুনি গুৰুবাৰৰ ব্ৰত কৰিব পাৰে। এনে কৰিলে আপোনাৰ বুদ্ধি বাঢ়িব, লগতে পেটৰ যিকোনো সমস্যা সমাধান হ'ব। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। আপোনাৰ যদি বৃশ্চিক ৰাশি, আপুনি ৰঙা ৰঙৰ বস্তু দুখীয়াজনক দান দিয়ক। আপুনি মচুৰ দাইল দিব পাৰে, নাৰিকল দিব পাৰে, মিঠাতেল দিব পাৰে বা ৰঙা ৰঙৰ যিকোনো ফল মূল, মিঠাই এনেকুৱা ধৰণৰ বস্তু দুখীয়াজনক দান দিব পাৰে। এনে কৰিলে আপোনাৰ মংগল শক্তিশালী হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে হালধীয়া ৰঙৰ মিঠাই সৰস্বতী মাক প্ৰসাদ হিচাপে দিয়ক। এনে কৰিলে আপোনাৰ শিক্ষা আৰু সন্তান প্ৰাপ্তি হ'ব। এইবাৰ আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা নীলা আৰু ক'লা ৰঙৰ বস্ত্ৰ পৰিহাৰ কৰক। ইয়াৰ বিপৰীতে আপুনি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে বেছি ভাল। আৰু বগা ৰঙৰ বস্তু দুখীয়াজনক দান দিয়ক। চাউল, চেনি বা গাখীৰ এনেধৰণৰ বস্তু দান দিব পাৰে। এনে কৰিলে আপোনাৰ বুদ্ধি আৰু বল বাঢ়িব, লগতে মানসিক চিন্তা হ্ৰাস পাব। এইবাৰ আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা স্নান কৰোঁতে পানীত গংগা জল মিলাই লওক।
আৰু স্নান কৰাৰ পাছতেই সৰস্বতী বন্দনা পাঠ কৰক। এনে কৰিলে আপোনাৰ বিদ্যাৰ সকলো সমস্যা সমাধান হ'ব। এইবাৰ আহোঁ ৰাশি চক্ৰৰ শেষ ৰাশি মীন ৰাশিলৈ। মীন ৰাশি যিহেতু গুৰুৰ দ্বাৰা সঞ্চালিত হয়, গতিকে সৰস্বতী পূজাৰ দিনা আপুনি গুৰুৰ চৰণ চুই আশীৰ্বাদ লওক। পুৱাই স্নান কৰি মা দেউতাৰ চৰণ চুৱক। যাত্ৰা কৰাৰ আগতে মিঠা বস্তু খাইহে আপুনি যাত্ৰা আৰম্ভ কৰিব। আৰু সৰস্বতী পূজাৰ দিনা আপুনি যদি বিশেষকৈ ইণ্টাৰভিউ দিবলৈ যায়, তেনেহ'লে পুৱাই সৰস্বতী মাক সৰু সৰুকৈ দুখন হালধীয়া ৰঙৰ বস্ত্ৰ উচৰ্গা কৰিব। তাৰে এখন সৰস্বতী মাক দি আনখন আপুনি পকেটত লৈ যাওক। এনে কৰিলে আপুনি ইণ্টাৰভিউত সফলতা নিশ্চয় লাভ কৰিব। এয়াই আছিল সৰস্বতী পূজাত বিভিন্ন ৰাশি অনুযায়ী কৰিবলগীয়া নিয়মসমূহ। এবাৰ আপোনালোকে এইখিনি কৰি চাওক, আপোনালোকে 100% সফলতা লাভ কৰিব। জ্যোতিষশাস্ত্ৰৰ সৈতে জড়িত এনেকুৱা সৰু সৰু টিপছ আপোনালোকে জানি থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ ফৰ ৱাচিং।